Hello friends, welcome to Miss Porium Vlogs. আজি আমি বনাম crispy chicken 65. যদি আমাৰ চেনেলত নতুনকৈ আহিছে বা আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰি ল'ব আৰু আগলৈকে আমাৰ চেনেলৰ ভিডিঅ'বোৰৰ নটিফিকেশন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। তেন্তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। নৰ্মেল চিকেন কাৰীটো আমি বনায়ে থাকোঁ, সেইকাৰণে আজি চিকেন 65 বনাম। ক্ৰিস্পি চিকেন 65 বনাবলৈ আমাক লাগিব চিকেন আধা কিলো, মিঠাতেল, পিঁয়াজ, আদা, নহৰু, জলকীয়াৰ পেষ্ট 1 টেবুলস্পুন, ময়দা 1 টেবুলস্পুন, চাউলৰ গুড়ি 1 টেবুলস্পুন, কৰ্ণফ্লাৱাৰ 1 টেবুলস্পুন, টমেটো কেচাপ 1 টেবুলস্পুন, দৈ 1 টেবুলস্পুন, কণী এটা, কটা জলকীয়া 2টা বা 3টা, মিহিকৈ কটা আদা 2 টিস্পুন, 2টা শুকান জলকীয়া, মিহিকৈ কটা নহৰু 2 টিস্পুন, অলপ তেল চিকেনখিনি মেৰিনেট কৰোঁতে দিম, ধনিয়া পাউডাৰ 2 টিস্পুন, গৰম মছলা 2 টিস্পুন, ৰেড চিলি পাউডাৰ 2 টিস্পুন, নিমখ সোৱাদ অনুসৰি, জিৰা পাউডাৰ 2 টিস্পুন, হালধি পাউডাৰ 2 টিস্পুন, 2-3 টপাল ৰঙা ফুড কালাৰ, নৰসিংহ আৰু ধনিয়াৰ পাত। প্ৰথমতে আমি মাংসখিনিত নিমখ দিম, এতিয়া আমি পিঁয়াজ, আদা, নহৰু, জলকীয়াৰ পেষ্ট দিলোঁ, দৈখিনি দিলোঁ, অলপমান দৈ থৈ দিছোঁ, সেইখিনি শেষত দৰকাৰ হ'ব। এতিয়া অলপ এইখিনি সানি লৈছোঁ, এতিয়া হালধি পাউডাৰ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, গৰম মছলা আৰু ৰেড চিলি পাউডাৰ দিলোঁ। এতিয়া ময়দাখিনি দিলোঁ, চাউলৰ গুড়িখিনি দিলোঁ, কৰ্ণফ্লাৱাৰখিনি দিলোঁ আৰু এতিয়া এইখিনি ভালকৈ মিক্স কৰি ল'ম। এতিয়া অলপ মিঠাতেল দিলোঁ, এতিয়া কণীটো ভাঙি দি দিলোঁ, এতিয়া ভালকৈ মিক্স কৰি লওঁ। এতিয়া 1 ঘণ্টাৰ কাৰণে এইখিনি মেৰিনেট হ'ব দিম। এতিয়া আমি চিকেনখিনি ডিপ ফ্ৰাই কৰিম। আপোনালোকে আমাক ফেচবুক আৰু ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে। আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেলটো হ'ল instagram.com/missporiumvlogs আৰু ফেচবুক হেণ্ডেলটো হ'ল facebook.com/missporiumvlogs। ভাজি থোৱা মাংসখিনি আকৌ এবাৰ ভাজিম যাতে আৰু ক্ৰিস্পি হয়। এতিয়া আমি চিকেনখিনি উঠাই ল'ম।
এতিয়া আমি কালাৰিং আৰু ফ্লেভাৰিঙৰ কাৰণে এটা মিক্সচাৰ বনাম। প্ৰথমতে দৈত টমেটো কেচাপ দিম। তিনি টোপাল ফুড কালাৰ দিছোঁ। অলপ মিক্স কৰি লৈছোঁ। এতিয়া পেনত তেল দিলোঁ। দুটা শুকান জলকীয়া দিলোঁ। কটা কেঁচা জলকীয়া দিলোঁ। কটা আদা নহৰু দিলোঁ। নৰসিংহৰ পাত দিলোঁ। এতিয়া মিক্সচাৰখিনি দিম। এতিয়া অলপ ভালকৈ লৰাই দিছোঁ। এতিয়া চিকেনখিনি দিম। এতিয়া ভালকৈ মিক্স কৰি দিছোঁ। এইখিনিতে আপোনালোকক জনাওঁ যে ভিডিঅ'টো চাই যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু আপোনালোকৰ ফেমিলি আৰু ফ্ৰেণ্ডছৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এয়া চাওক কিমান ধুনীয়া হৈ উঠিছে আমাৰ ক্ৰিস্পি চিকেন 65। এতিয়া আমি গাৰ্নিচিঙৰ কাৰণে ধনিয়া পাত দিলোঁ। ফ্লেভাৰিঙৰ কাৰণে অলপ চাট মছলা দিম। এয়া আমাৰ ক্ৰিস্পি চিকেন 65 ৰেডি। আপোনালোকেও এই ৰেচিপিটো বনাই চাওক আৰু কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ'টো চাই কেনেকুৱা লাগিছে।